নমস্কাৰ, মই প্ৰিয় আপুনি চাই আছে বিষয়। আজি আমি বিষয়ত আলোচনা কৰিম 24টা সাধাৰণ জ্ঞানৰ ওপৰত। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু আপুনি যদি ইউটিউবত চাই আছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আমি এতিয়া কুৱেশ্যনবোৰলৈ আহোঁ। 1 নম্বৰ কুৱেশ্যনটো আমি এতিয়া ল'ব বিচাৰিছোঁ। অসমৰ চৰকাৰী ভাষা কি? ইয়াৰ উত্তৰটো হ'ব অসমীয়া। কুৱেশ্যন নম্বৰ 2লৈ আহিছোঁ আমি। অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটো কি? ইয়াৰ উত্তৰটো হ'ব বৰাইল পৰ্বতমালা। কুৱেশ্যন নম্বৰ 3লৈ আহোঁ আমি এতিয়া। অসমীয়া মানুহৰ প্ৰধান খাদ্য কি? ইয়াৰ উত্তৰটো হ'ব ভাত। আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ এতিয়া। অসমৰ জনবহুল মহানগৰী কোনখন? ইয়াৰ উত্তৰ হ'ব গুৱাহাটী। আমি এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠানখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কটন কলেজ। আমি 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী। আমি কুৱেশ্যন নম্বৰ এতিয়া 7লৈ আহোঁ। ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? ইয়াৰ উত্তৰটো হ'ব বংগোপসাগৰত। আমি এতিয়া 8 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব যোৰহাট। আমি কুৱেশ্যন নম্বৰ 9লৈ আহোঁ। 9 নম্বৰ। অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপন কৰা হৈছিল আৰু ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব 1940 চনত, স্থান গুৱাহাটীত। আমি এতিয়া কুৱেশ্যন নম্বৰ 10 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তেজপুৰত। অসমত মাত্ৰ এটাহে মানসিক চিকিৎসালয় হস্পিটেল আছে। আমি এতিয়া 11 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কোনটো চনত অসমত কাগজ কল স্থাপন হয়? ইয়াৰ উত্তৰটো হ'ব 1971 চনত। আমি এতিয়া কুৱেশ্যন নম্বৰ 12লৈ আহোঁ। অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব শিলঘাটত। আমি এতিয়া কুৱেশ্যন নম্বৰ 13লৈ আহোঁ। অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বোকাজানত। আমি এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ কোন ঠাইত তাৰকাগৃহ আছে? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীত। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যদি প্ৰয়োজন অনুভৱ হয়। আমি এতিয়া 15 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1947 চনত। আমি এতিয়া 16 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কটন কলেজ কোন চনত স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1901 চনত। আমি এতিয়া 18 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। দেশৰ ভিতৰত 1889 চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ডিগবৈত। আমি এতিয়া 18 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মহাভৈৰৱ মন্দিৰ। আমি এতিয়া 19 নম্বৰ কুৱেশ্যনলৈ আহোঁ। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বড়ো। আমি এতিয়া 20 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় কোন ঠাইত আছে? ইয়াৰ উত্তৰটো হ'ব গোপীনাথ নগৰ, গুৱাহাটীত।
আমি এতিয়া 21 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ উত্তৰটো হ'ব দেৰগাঁৱত। আমি এতিয়া 22 নম্বৰ কুৱেশ্যনলৈ আহোঁ। এগৰাকী অসমীয়া মহিলা কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম লিমকা বুকত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব পাৰ্বতী বৰুৱা। আমি এটা 23 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ কোনখন ভিতৰুৱা ঠাইত ৰেল লাইন বনোৱা এজেঞ্চি আছে? ইয়াৰ উত্তৰটো হ'ব শদিয়া, উত্তৰ লখিমপুৰৰ জিলাবাকত আছে। আমি এতিয়া 24 নম্বৰ কুৱেশ্যনলৈ আহোঁ। পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীত। আমি বিষয়ত ইমান পৰে 24টা সাধাৰণ জ্ঞানৰ ওপৰত আমি আলোচনা কৰিলোঁ। আপোনালোকক প্ৰয়োজন অসম পুলিচ ইৰিগেশ্যন এক্সাইজ ডিপাৰ্টমেণ্টৰ বাবে প্ৰয়োজনীয় আগন্তুক পৰীক্ষাৰ বাবে এই প্ৰশ্ন উত্তৰসমূহ প্ৰস্তুত কৰা হৈছে। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু ইউটিউবত চাই আছে যদি আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আজি বিষয়ত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।